নমস্কাৰ নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িম 2 পৰা 5 মডাৰ্ণ ইংলিছ গ্ৰামাৰ লেসন 2 লেটাৰ। লেটাৰ মানে কি? বৰ্ণ। অসমীয়া ভাষাত যেনেকৈ অ, আ, ক, খ ইত্যাদি বৰ্ণ বা আখৰ আছে, ইংৰাজী ভাষাটো তেনেদৰে এ, বি, সি, ডি আদি 26টা বৰ্ণ বা আখৰ আছে। এই বৰ্ণবিলাকৰ প্ৰতিটোকে একোটা লেটাৰ বা বৰ্ণ বুলি কোৱা হয়। বৰ্ণবোৰক একেলগে আলফাবেট বা বৰ্ণমালা বুলি কোৱা হয়। এই বৰ্ণমালা বা আলফাবেটৰ দুটা ভাগ আছে। দুটা ভাগ কি কি? বৰ্ণমালা, ভাৱেল আৰু কনসনেন্ট, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। এ, ই, আই, অ, ইউ এই 5টা বৰ্ণ। বি, সি, ডি, ই ইত্যাদি 21টা হৈছে ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ ভাৱেল এ, ই, আই, অ, ইউ এই 5টা লেটাৰক বৰ্ণক ইংৰাজীত ভাৱেল বা স্বৰবৰ্ণ বোলে, কাৰণ ইহঁতক উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় ল'ব নালাগে। গতিকে যিবোৰ লেটাৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন লেটাৰৰ সহায় নালাগে তাকেই ভাৱেল বা স্বৰবৰ্ণ বোলে। কনসনেন্ট ব্যঞ্জন বৰ্ণ এ, ই, আই, অ, ইউ এই 5টাৰ বাহিৰে বাকীবোৰ লেটাৰক বৰ্ণক কনসনেন্ট ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়, কাৰণ ইহঁত ভাৱেলৰ সহায় নললে উচ্চাৰণ নহয়। গতিকে যিবোৰ লেটাৰ বা বৰ্ণ উচ্চাৰণ কৰোঁতে ভাৱেলৰ বা স্বৰবৰ্ণৰ সহায় ল'ব লগা হয় তাকেই কনসনেন্ট ব্যঞ্জন বৰ্ণ বোলে। কনসনেন্ট বৰ্ণ বিলাকৰ ভিতৰত ডাব্লু আৰু ৱাই দুটা বৰ্ণ আছে। এই বৰ্ণ দুটাৰ উচ্চাৰণ পদ্ধতি ভাৱেলৰ দৰেই হোৱাৰ হেতুকে এই বৰ্ণ দুটাক সেমি ভাৱেল বুলি কোৱা হয়। ডাব্লু আৰু ৱাইৰ শব্দৰ আদিতে বহিলে কনসনেন্ট আৰু আন স্থানত বহিলে ভাৱেল হয়। লেটাৰ প্ৰকাৰ আৰু ব্যৱহাৰ। ইংৰাজীত লেটাৰ দুই প্ৰকাৰৰ। কেপিটেল লেটাৰ ডাঙৰ হাতৰ আখৰ আৰু স্মল লেটাৰ সৰু হাতৰ আখৰ। চপাত আখৰ প্ৰকাৰ। কেপিটেল লেটাৰ এ, বি, সি, ডি, ই, এফ, জি, এইচ, আই, জে, কে, এল, এম, এন, অ, পি, কিউ, আৰ, এছ, টি, ইউ, ভি, ডাব্লিউ, এক্স, ৱাই, জেড। এইটো হ'ল কি? কেপিটেল লেটাৰ। আৰু তলৰটো দিয়া হৈছে এইটো স্মল লেটাৰ। আৰু ইয়াত দিয়া হৈছে